Subiti's Kitchen Loy and very happy Durga Puja to all of you. Aji eta notun recipe loi ahisu mitha recipe Durga Puja boli. Aji moi bonam narikolor laddu mithur hoite ahokson saut moi keneke bonau aji. তাৰ কাৰণে মই লৈছোঁ নাৰিকল ইয়াত দুটা নাৰিকল আছে আৰু ধুনীয়াকৈ মই পিছ চাইডৰ যোনটো ব্ৰাউন এৰিয়া হয় ধুনীয়াকৈ এৰুৱাই লৈছোঁ গোটেইখিনি 2 কাপ মিঠৈ লৈছোঁ এইটো লিকটা মিঠৈ হয় যোনটো লাডু বনাবলৈ ব্যৱহাৰ কৰা হয় ডাঙৰ চামুচেৰে 2 চামুচ ঘি লৈছোঁ কেইটামান ইলাইচি লৈছোঁ আৰু এতিয়া মই নাৰিকলখিনি এটা মিক্সাৰ জাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম প্ৰথমে মই নাৰিকলখিনি সৰু সৰুকৈ কুটি লৈছোঁ তেতিয়া গ্ৰাইণ্ড কৰিবলৈ সুবিধা হ'ব গোটেইখিনি ধুনীয়াকৈ কুটি ল'ম এয়া ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ আৰু ইলাইচিখিনি এনেকৈ পিচি ল'লোঁ এতিয়া গেছত এখন পেন বহাই দিছোঁ হাই ফ্লেমত ৰাখিছোঁ গেছৰ ফ্লেমটো আৰু মিঠৈখিনি দি দিছোঁ এতিয়া পানী দিম 1 কাপ পানী দিছোঁ মই মিঠৈ লৈছিলোঁ 2 কাপ আৰু পানী দিছোঁ 1 কাপ আৰু এনেকৈ গলিবলৈ এৰি দিম হাই ফ্লেমত এয়া লাহে লাহে গলিব লৈছে ধুনীয়াকৈ উতলি আছে মিঠৈখিনি এতিয়া মই দিম অলপমান নিমখ তেতিয়া সোৱাদটো বহুত ধুনীয়া হয় আৰু ধুনীয়াকৈ উতলি আছে আমাৰ মিঠৈখিনি ধুনীয়াকৈ গলি গৈছে এয়া দেখিছেনে ধুনীয়াকৈ গলি গৈছে এতিয়া আমি এইখিনি নমাই ল'ম গেছটো অফ কৰি দিছোঁ আৰু ঠাণ্ডা হ'বলৈ ৰাখি দিম এতিয়া গেছত এখন কেৰাহী বহাই দিছোঁ আৰু ঘিখিনি দি দিম ঘিখিনি গলি যোৱা তেতিয়া নাৰিকলখিনিও দি দিম যোনখিনি গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ আৰু ভালদৰে ঘিখিনিৰ লগত মিক্স কৰি ল'ম আৰু এইখিনি আমি কেঁচা ভাপটো যোৱালৈকে ৰসটো এৰালৈকে আমি এনেকৈ ভাজি থাকিব লাগিব গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখি এনেকৈ ভাজি আছোঁ লাহে লাহে পানীটো এৰিব লৈছে নাৰিকলখিনিৰ পৰা এয়া দেখিছেনে ধুনীয়াকৈ শুকান হৈ গৈছে নাৰিকলখিনি মই 20 মিনিটমান এনেকৈ ভাজি আছিলোঁ মিডিয়াম ফ্লেমতে এতিয়া ধুনীয়াকৈ ড্ৰাই হৈ আহিছে এতিয়া নাৰিকলখিনিৰ ওপৰত মই মিঠৈখিনিও দি দিছোঁ আৰু চেকি দিছোঁ যিহেতু কোনো ধৰণৰ আহ নাথাকক এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম মিঠৈখিনিৰ লগত নাৰিকলখিনি গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ এনেকৈ লৰাই থাকিব লাগিব যেতিয়ালৈকে ধুনীয়াকৈ আঠা হৈ নাহয় নাৰিকলখিনি এতিয়া মই ইলাইচি গুড়িখিনিও দি দিছোঁ আৰু ভালদৰে মিক্স কৰি ল'ম আৰু যেতিয়া অলপ আঠা আঠি হ'বলৈ ল'ব তেতিয়া আমি নমাব পাৰিম এনেকৈ লৰাই থাকিম এতিয়া এয়া আঠা আঠি হ'বলৈ লৈছে অলপ ডাঠ হ'ব ধৰিছে তাৰমানে এইখিনি হৈ গৈছে বেছি লৰাই নাথাকোঁ গেছটো অফ কৰি নমাই আছোঁ এখন প্লেটত নমাই লৈছোঁ হাতত অলপ ঘি সানি লৈছোঁ আৰু যিহেতু গৰম হৈ আছে ছাইডৰ পৰা অলপ লৈ পেলাই লাডুটো বনাই লৈছোঁ গৰমে গৰমে বনালে পাকটো উঠে সাৱধানে বনাব এয়া এটা বনাই দেখাই দিছোঁ হৈ গ'ল আৰু বাকীকেইটাও ঠিক একেদৰে মই বনাই ল'ম আৰু আপোনালোকক দেখাই আছোঁ এয়া আমাৰ মিঠৈ নাৰিকলৰ লাডু ৰেডি হৈ গ'ল কিমান ভাল লাগিছে দেখাত নহয়নে বাৰু আৰু খায়ো বহুতেই ভাল লাগিছিলে লাডুকেইটা আপোনালোকে ট্ৰাই কৰিবচোন যিসকলে নাৰিকল লাডু এনেকৈ মিঠৈৰ সৈতে বনোৱা নাই আপোনালোকে এবাৰ ট্ৰাই কৰক খাই বহুত ভাল লাগিছিলে লাডুকেইটা বহুত টেষ্ট হৈছিলে আপোনালোকে এবাৰ বনাই চাওক এই পূজাৰ বতৰত আৰু খোৱাত লওক কেনেকুৱা লাগিলে বাৰু আজি মোৰ ৰেচিপিটো বহুত চিম্পল হয় আপোনালোকে ট্ৰাই কৰিবচোন কিমান কম সময়তে বনোৱা যায় এই পূজাত বনাই আনন্দ লওক পৰিয়ালসকলৰ লগত আৰু দুৰ্গা পূজা বুলি চিন্তিও থাকিব ভালদৰে চাব আৰু ভিডিঅ'টো